নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। আজি আপোনালোকলৈ আগবঢ়াব বিচৰা গল্পটোৰ নাম হৈছে মৰম। মানুহজনৰ ল'ৰা ছোৱালীহালে কল খাই বহুত ভাল পায়। ঘৰৰ বাৰীত ডাঙৰ জাহাজী কল এথোক বুঢ়া হৈছে, কিন্তু ল'ৰাটোৰ বিদ্যালয়ৰ মাহেকীয়া মাচুল বহুকেইটকা দিবলগীয়া হৈ আছে। হাতত জমা টকা একেবাৰেই নাই। কৰিবলৈ কাম বনো বিচাৰি পোৱা নাই। আবেলি সময়ত ল'ৰা ছোৱালীহালে গম নোপোৱাকৈ চোৰৰ দৰে মানুহজন কলথোকৰ ওচৰ পালেগৈ। ধুনীয়াকৈ পুৰত হৈ থকা কলথোক কাটি নি ৰাতি খেৰৰ ঘৰতে লুকুৱাই থব। কালিলৈ সাপ্তাহিক বজাৰত বিক্ৰী কৰি যি কেইটকা পাব তাৰেই ল'ৰাটোৰ স্কুলৰ মাচুলখিনি দিব লাগিব। শুকান পাত দুটামান আঁতৰাই লওঁতেই কপৌ চৰাই এটা ধপ ধপাই উৰি গ'ল। কলৰ আখিবিলাকৰ মাজত সৰু সৰু পাখি গজা অকণমানি চৰাই দুটাৰ সৈতে বাঁহটো দেখি মানুহজন ৰৈ দিলে। সেইদিনাখন তেখেতে কলথোকা কাটিব নোৱাৰিলে। এসপ্তাহৰ ভিতৰত পোৱালি দুটা উৰিব পৰা হ'ব। পিছৰ সপ্তাহত কলথোকা বিক্ৰী কৰি স্কুলৰ মাচুলখিনি নিজেই গৈ বিদ্যালয়ত জমা দি আহিব। ধন্যবাদ।